ভীষ্ম। ভীষ্মৰ নামটো আছিল নেকি এখন সৰসজ্জা। দুঃখাৰ গংগা, সত্যৱতী, ধীবৰ নে শান্তনুৰ? দেৱ দেৱীবোৰ সদায় দেৱ দেৱী হৈ থাকিব লাগে আৰু মানুহবোৰ মানুহ। দেৱ দেৱীবোৰ মানুহ হলে জন্ম হয় দেৱব্ৰত আৰু মানুহবোৰ অমানুহ হলে দেৱব্ৰতবোৰ হয় ভীষ্ম। অমানুহটো নাছিল কোনো, তথাপি প্ৰতিজ্ঞাৰ নামত পাৰে সেই হত্যা। সিদিনাই হত্যা হৈছিল দেৱব্ৰতৰ সুকোমল হৃদয়। কিমান উজাগৰি নিশা পাৰ কৰিছিল দেৱব্ৰতে জানে মাতৃগংগাই। দেৱব্ৰত যিদিনাই ভীষ্ম হৈছিল সিদিনাই আৰম্ভ হৈছিল এখন কুৰুক্ষেত্ৰ। জানিছিল শান্তনুৱে, কিন্তু নিমাত। অন্ধ প্ৰেমিকৰ দশা এনেকুৱাই হয়। শান্তনুৰ দৰে শেষ হৈছিল এটি এটিকৈ। পাণ্ডু ধৃতৰাষ্ট্ৰটো ক্ষেত্ৰ যে এক গোপন অধ্যায়ৰ সাক্ষী বেদব্যাস। মুখা খুলিছিল সিদিনা পৰাশৰৰ দৰে ভণ্ড মুনিবোৰৰ চৰিত্ৰ। ঈশ্বৰৰ নাম লৈ ঢাকে যি নিজক। জানো আমি নিমাতে থাকো, ৰজা ঘৰীয়া মানুহৰ সকলো সম্ভৱ। কিন্তু ভীষ্ম এনেই প্ৰতিজ্ঞাবদ্ধ। তাতেই আকৌ অম্বাৰ জেঠ। কিমান সহিব বিস্ময়। প্ৰেমৰ হাতযোৰ যে খুলি থলে কেতিয়াবাই। অদৃষ্টক মানি লৈ খবল নন্দিনীয়ে যিদিনাই বান্ধিছিল নয়ন। অভিশাপত বুৰিছিলা তুমি কোনেও নজনাকৈ। পিতামহ তুমি, তথাপি চকুৰ সন্মুখতে হয় দ্ৰৌপদীৰ বস্ত্ৰহৰণ। বনবাসী হয় পাণ্ডৱ। কিয় নিমাত ভীষ্ম? আজীৱন হৰবিদ্ধ হৃদয়ত আকৌ এবাৰ হৰবিদ্ধ ভীষ্ম। অৰ্জুন কেৱল নিমিত্ত তাৰ, জানে কৃষ্ণই। সিদিনা প্ৰতিশোধৰ ৰংবোৰ সানিছিল অম্বাই গালে মুখে। সত্যৱতী, সাক্ষী আছিলা তুমি পৰ্বত নদীৰ আজন্ম প্ৰেমৰ। ৰহস্যময় অতীতেৰে আৰু ৰহস্যময়ী নহবা নাৰী। নহলে দেৱব্ৰতৰ দৰে হৃদয়বোৰ আকৌ ভীষ্ম হব আৰু তেতিয়াই জানিবা কুৰুক্ষেত্ৰ অনিবাৰ্য।